নমস্কাৰ বন্ধু বান্ধৱীসকল, গীতামণি কিটচেনলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে বৰা চাউলৰ মিঠা পোলাও। তাৰ বাবে মই লৈছোঁ এয়া বৰা চাউল লৈছোঁ। এয়া মই তিয়াই থৈছিলোঁ, ইয়াত 2 কাপ আছে বৰা চাউল। আপোনাৰ 3 ঘণ্টামান সময় মই তিয়াই থলোঁ। তিয়াই পেলাই এতিয়া পানীৰ পৰা ধুনীয়াকৈ পানীখিনি যোৱাকৈ টুকি থৈছোঁ। তাৰপৰা এয়া চেনি লৈছোঁ, গুৰো ল'ব পাৰে, নিজৰ কথা যি ভাল পায়। এয়া অলপমান ৰিফাইন লৈছোঁ। তাৰপৰা ইয়াতে এয়া লং আছে, দালচিনি আছে, ইলাচি আছে আৰু ইয়াতে ড্ৰাই ফ্ৰুটছ আপোনাৰ কাজু আছে আৰু অলমণ্ড আছে। সেইটোকে মই কুকাৰত বনাম বুলি ভাবিছোঁ। কুকাৰত বনোৱাৰ কাৰণে মই এইটো কুকাৰ পাতি লৈছোঁ। কুকাৰটো গৰম হ'লে মই ইয়াতে ৰিফাইন দি দিম। আপোনালোকে ঘিউ দিও খাব পাৰে, ঘিউ দি খালেও ভাল লাগে। মোৰ যিহেতুকে আজি ঘিউ নাই, সেইকাৰণে মই ৰিফাইনতে বনাম বুলি ভাবিলোঁ। এয়া কুকাৰ এয়া গৰম হৈ গৈছে। মই ইয়াতে ৰিফাইনখিনি দি দিম। এয়া তেল প্ৰায় গৰম হৈ গৈছে। ইয়াতে মই এতিয়া লং ইলাচিখিনি দি দিম। আৰু অলপমান ড্ৰাই ফ্ৰুটছখিনি দি দিম। ইয়াতে এতিয়া চাউলখিনি দি দিম। গেছটো অলপ ল' ফ্লেমত দিব লাগিব। খিচমিচো দিব পাৰে, ইয়াত দিওঁ বুলিলে তেজপাতো দিব পাৰে, গোন্ধটো ধুনীয়া ওলাব। মোৰ আজি সেইবিলাক নাই কাৰণে দিয়া নাই। ইয়াতে মই এতিয়া চেনিখিনি এড কৰিম। এতিয়া চেনি দি দিছোঁ অলপমান। চেনিখিনি দি অলপ সময় ভাজিব লাগিব। এয়া মোৰ ভজা প্ৰায় হৈ গৈছে। এয়া ধুনীয়া গোন্ধাইছে। এতিয়া আমি ইয়াতে অলপ পানী দি দিম। পানী বেছিকৈ নিদিওঁ, যিহেতু মই তিয়াই থৈছোঁ চাউলখিনি। পানী অলপমান দিম। পানী এয়া দিছোঁ, বেছি নাই দিয়া, অলপমান দিছোঁ। পানীটো অকল তিতিবৰ কাৰণে দিছোঁ অকণমান। আগদিনা তিয়াই থ'লেতো ইমানো দিব নালাগে পানী, কেৰাহীত ভাপতে সিজাব পাৰি। এতিয়া মই কুকাৰৰ সাঁফৰখন লগাই দিম। লগাই 2টা হুইচেল মাৰিলে অফ কৰি দিলে, তাৰপৰা ঠাণ্ডা হ'লে উলিয়াব লাগিব। এয়া মোৰ বনোৱা হৈ গৈছে। আপোনালোকেও এনেকৈ বনাই খাবচোন, বহুত ধুনীয়া লাগে, টেষ্টি লাগে। গাখীৰ নোহোৱাকৈও খাব পাৰিব। আজিলৈ মোৰ ভিডিঅ'টো এইটোৱেই। যদি ভাল লাগে বনাই খাব সকলোৱে, আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।